সকল উইশ ইউ অল এ ভেৰি হেপি শিৱৰাত্ৰি সবকে শিৱৰাত্ৰিৰ শুভকামনা জনালোঁ আৰু এয়া মই মোৰ জাৰ্নিত ওলালোঁ মানে মই মোৰ যাত্ৰাত যে মই কোন মন্দিৰত গৈ আছোঁ আজি শিৱ পূজা কৰিবৰ কাৰণে চ' সেই যাত্ৰাত ওলাইছোঁ আৰু এয়া মই মোৰ লগত অলপ বস্তাত দেখিছে চাউল আৰু এয়া অলপ গাখীৰ এই চাউলটো হ'ল আমাৰ ঘৰৰে চাউল একদম অৰ্গেনিক খেতিৰ চাউল আৰু এয়া ঘৰৰে গৰুৰ গাখীৰ অলপ লৈ লৈছোঁ তাতে মন্দিৰত দিবৰ কাৰণে আৰু আজি বতৰটো মানে বিৰাট খেমেকা ৰাতিপুৱাৰ পৰা অলপ বৰষুণো দি আছে মোৰ দেৰিও হৈছে ওলোৱাত কিন্তু তথাপিও বলক বিৰাট ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো কাৰণ কি একদম আমাৰ অসমীয়া ভিতৰুৱা গাঁৱৰ এখন পূজা মই আপোনালোকক দেখাম আজি চ' চাই বিৰাট ভাল লাগিব আহক এই জাৰ্ণিলৈ ওলাওঁ এয়া জাষ্ট কল্যাণী থান আহি পালোঁ আৰু লাষ্ট টাইম মই আপোনালোকক ভিডিঅ'ত কৈছিলোঁ এইটো গেট দেখিছে এইফালে কল্যাণী থান একদম ওচৰতে আছে আৰু এইটো দ্বীপৰ ঘাট যোৱা ৰাস্তা অলপ জাষ্ট গ'লে মন্দিৰটো পাম তাতে মই গৈ আছোঁ আৰু মই আপোনালোকক কল্যাণী থানৰ এটা ভাল ভিডিঅ' বনাই দেখাম ইয়াতো বহুত মানে ঐতিহাসিক বহুত হিষ্টৰিকেল কথা আছে জড়িত কল্যাণী থানৰ লগত যে কল্যাণী থানো কেনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ লগত যাত্ৰা কৰি ইয়াতে আহি পাইছে চ' এইবিলাক বিষয়ে মই আপোনালোকক গোটেই ডিটেইলছ এটা বেলেগ ভিডিঅ'ত ক'ম আৰু এতিয়া বলক আমি আমাৰ শিৱ মন্দিৰৰ জাৰ্ণিলৈ বা যাত্ৰালৈ আগবাঢ়ো আহক জাষ্ট আহি পাইছোঁ পুৰা গান বাজি আছে মানে এনভাইৰনমেণ্ট বিৰাট বেলেগ চলি আছে এতিয়া আপোনাৰ গাঁৱৰ সৰু সৰু ছোৱালীবোৰে ৰেডি হৈছে পানী আনিব যাবৰ কাৰণে এইটো এনভাইৰনমেণ্টত পুৰা গান বাজি আছে দেই যিমান পাৰে দেখাই থাকিব চাই থাকিব পানী তুলিবৰ কাৰণে গৈ আছোঁ আমি ব্ৰহ্মপুত্ৰ নদীত এয়া দৃশ্য মই আপোনালোকক আৰু ভালকৈ দেখাই আছোঁ এয়া গোটেই আমাৰ গাঁৱৰ ৰাইজ চবেই পানী তুলিবৰ কাৰণে ওলাইছে দেখিব ভালকৈ ব্ৰহ্মপুত্ৰ পাৰলৈ গৈ আছে আমাৰ ৰাইজ পানী তুলিবৰ কাৰণে বিষ্ণুদা মজা বঢ়িয়া এয়া আইতাহঁত এয়া চব ব্ৰহ্মপুত্ৰ পাৰত গৈ আছে চাই থাকক ৰাস্তাটো বনাই আছে বৰষুণ দিছে বাবে অলপ বোকাও হৈছে তথাপি আমাৰ আইতাহঁত চবে গৈ আছে পানী তুলিব ন আইতা এয়া ৰাস্তাটো বনাই আছে আমাৰ এই ওচৰতে ব্ৰহ্মপুত্ৰ পাম আৰু চাই থাকক পাৰ জাষ্ট আহি প্ৰায় পাইছোঁ এয়া আমাৰ ৰাইজো আগবাঢ়িছে আৰু এয়া চব আহি আছে আৰু কিছুমান অলৰেডি আগবাঢ়ি গ'ল চ' এই নদীৰ পাৰতে কিছুমান পানী তোলা কাৰ্যসূচী চলিব চ' চাই থাকক পানী তুলিব আৰু এতিয়া ইয়াতে পানী তোলা কাৰ্যসূচী চলি আছে এয়া আমাৰ ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰ পাৰতে চ' চাই থাকক এইফালেও আপোনাৰ এয়া বিশাল ৰাইজ পুৰা চলি ৰখি আছে এয়া চাওক ইয়াতে নিয়মবোৰ কৰি আছে আমাৰ আইতাহঁতে এয়া চাকি জ্বলাব আৰু এতিয়া এয়া জাষ্ট পানী তুলি আনিছে এই পানীটোৱে মন্দিৰলৈ লৈ যাব এয়া এতিয়া আমি ৰিটাৰ্ণ যাব ওলাইছোঁ চ' এতিয়া আপোনালোকক লগ পাম একদম মন্দিৰত আৰু এইখনে আমাৰ দ্বীপৰা ব্ৰহ্মপুত্ৰৰ পাৰ হয় য'ত আপোনালোকে মোক বহুত আগৰ ভিডিঅ'টো দেখিছে কিবা কিবি কৰি থাকে যে বেনাৰ লগোৱা বা নদীৰ কাৰণে চ' এয়া এইটো জেগা আৰু এই মিনাৰাম
পানীটো আনি পেলাই গোটেই মন্দিৰটো আপোনাৰ ৰাউণ্ড মাৰি আছে, কেইপাকমান ৰাউণ্ড মাৰিব, মানে কেইপাকমান গোটেই মন্দিৰটো ঘূৰিব। সেয়া কাৰ্য চলি আছে, গোটেই ৰাইজে ঘূৰি আছে। এয়া পানীটো আমি নদীৰ পৰাটো আনিলে আপোনালোকক দেখালোঁ এণ্ট্ৰি কৰোঁতে। আৰু এয়া পানীটো এতিয়া মন্দিৰত থৈ দিছে, বহি আছে সেই আইতাহঁতে। আৰু এই পানীটো আইতা কি কৰিব? আইতা মানে আমাৰ শিৱলিংগত এই পানীটো ঢালিব এতিয়া। চ' এয়া নিয়ম বা কাৰ্যসূচীবিলাক চলি আছে। চব ৰাইজ বহি আছে, এয়া চবে বহি আছে। এইফালে আপোনাৰ এয়া চলি আছে, এইয়া দীপুদা ইয়াতে এইবোৰ চলি আছে। ব্ৰহ্মপুত্ৰৰ পৰা আমাৰ পানীটো আমাৰ লিংগত ঢালিলে এইমাত্ৰ। চ' আজি আমাৰ বামুণ দীপুদাক মই পাইছোঁ বৰ ভালকৈ লগ, পিছতো ভালকৈ লগ কৰাম আপোনাক। বৰ ধুনীয়া গান গায়। চ' এইবোৰ কাৰ্যসূচী চলি আছে আৰু বহুত কিবা কিবি ইণ্টাৰেষ্টিং পাব, মই দেখাই থাকিম কি কি হ'ব। আৰু এয়া চাওক, এই পানী লিংগত দিছে। এইটো এটা বহুতো পুৰণি নিয়ম হয়। এই আমাৰ ভোলে বাবাৰ প্ৰসাদ ভাঙৰ লাড্ডু আজিতো খাবই লাগিব চবে। এইটো প্ৰসাদ হিচাপে ল'ব আজি আপোনালোকে, বা বেলেগ দিনাখন নাখাব। আৰু আজি চবে প্ৰসাদ হিচাপে এইটো গ্ৰহণ কৰিব। চ' এয়া চাহৰ ব্যৱস্থা চলি আছে আমাৰ। এইফালে প্ৰসাদ অঁ আমাৰ আইতাহঁতেও। আইতা ভাঙৰ লাড্ডু খাইছেনে আজি? কিমান খাইছে? অলপ খাইছে আৰু ন? আজি আইতাইও অলপ ভাঙৰ লাড্ডু খাইছে। আপোনালোকেও আজি অলপ প্ৰসাদ হিচাপে গ্ৰহণ কৰিব, বেলেগ দিনা নাখাব। আৰু আইতা কেনেকুৱা লাগিছে পূজা? ভাল লাগিছে ন? মোৰো বিৰাট ভাল লাগিছে আইতা, মোৰ বিৰাট ভাল লাগিছে। মোৰ এইবিলাক গোটেই মই নতুন এটা পৰিৱেশ পাই আছোঁ। আৰু আপোনালোকৰ নিয়ম যি মই দেখিছোঁ পানী তোলাৰ পৰা লৈ পেলাই বা মন্দিৰত বহাৰ পৰা বিৰাট ভাল লাগি আছে আইতা। ঠিক আছে, ধন্যবাদ চবকে। এয়া চবে চাহ খাই আছে এতিয়া। চাহ খাই আছে ন চবে? এয়া ভাঙৰ লাড্ডু খাই আছে বাইদেউ। চবে আজি শিৱৰ দুৱাৰ গৈ পাবই, মানে পাবই। এই মন্দিৰৰ বাহিৰতে ইয়াতে বহি আৰামছে এয়া আপোনাৰ চাহ আৰু এয়া লাড্ডু প্ৰসাদ হিচাপে খাই আছোঁ। আৰু বিৰাট ভাল লাগি আছে, মানে গোটেই পৰিৱেশ মোৰ কাৰণে নতুন হয়। মই এনেকুৱা আগত পোৱা নাছিলোঁ, কাৰণ বাহিৰত আছিলোঁতো সৰুৰ পৰা। চব বিৰাট ভাল লাগি আছে। চ' চাই থাকিব। আৰু কিবা কিবি মানে প্ৰগ্ৰেমছবোৰ হ'ব ইয়াতে, নাটক হ'ব। চ' সেইবোৰ আপোনালোকক মই দেখাব ট্ৰাই কৰিম। আৰু নাম কীৰ্তন হ'ব, নাম গীত গাব। চ' চাই থাকিব। এই ইয়াতে আপোনাৰ আমাৰ দাদাহঁতে ঘোটা বনাই আছে। দাদা এয়া ঘোটা হয় ন? এয়া ঘোটা দাদা একদম চাগে আমাৰ একদম শুদ্ধ গাখীৰৰ, আমাৰ গাঁৱৰ একদম শুদ্ধ গাখীৰৰ। এয়া দেখিছে, এয়া দাদাই বনাই আছে। দাদা আৰু কিমান দেৰি লাগিব? এইটো এতিয়া হৈ গৈছে আৰু এতিয়া নমাব হৈ গৈছে। আৰু আজি আমি শিৱৰাত্ৰি বুলিহে আমি চবে এয়া প্ৰসাদ হিচাপে গ্ৰহণ কৰিম, বেলেগ দিনা নহয়, হয়নে দাদা? চ' চাই থাকিব। এয়া ইয়াতে এইবিলাক কাৰ্যসূচী চলি আছে। এয়া আমাৰ তাতে গাঁৱৰ মাইকী মানুহবোৰ চবে বহি আছে। চব মজা লাগে, চবে নিজৰ নিজৰ ফূৰ্তি কৰি আছে। ইয়াতে তেখেতসকল বহি আছে। আৰু ইয়াতে নাম কীৰ্তন চলি আছে। ইয়াত গোটেই নাম কীৰ্তন চলি আছে ইয়াত। চ' চবে মানে আপোনাৰ শিৱৰাত্ৰি চবে ধুনীয়া ফূৰ্তি কৰি আছে। চ' চাই থাকিব। আৰু ধুনীয়া ধুনীয়া আপোনালোকক মই কিছুমান ইণ্টাৰেষ্টিং বস্তু দেখাই থাকিম। এয়া ইয়াতে নাম কীৰ্তন চলি আছে চব। ইয়াতে বজাই আছে যে আমাৰ নদী পাৰৰ ল'ৰা হয়। এয়াই আমাৰ অসমীয়া সংস্কৃতি হয়।
ভাওনা এতিয়া ভাওনা ষ্টাৰ্ট হ'ব এয়া আয়োজন চলি আছে এয়া গোটেই ৰাইজ বহি আছে চাই থাকক ভাওনাৰো যিমানখিনি দেখাব পাৰোঁ দেখাই থাকিব আপোনাৰ কি ৰোল আছে ইন্দ্ৰ এই আমাৰ ইন্দ্ৰ দেৱতা দেই এই ভাওনাৰ কাৰণে চাই থাকিব বন্ধুসকল মই ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ চ' মই আপোনালোকক দেখাব ট্ৰাই কৰিলোঁ যে শিৱৰাত্ৰি আমাৰ অসমীয়া গাঁৱত কেনেকুৱা পালন কৰে বা কেনেকুৱা হয় আৰু ধন্যবাদ আপোনালোকে যে মোৰ লাষ্ট ভিডিঅ'টো ক্ৰিকেটৰ ইমান মৰম দিলে চ' থেংক ইউ ভেৰি মাছ এটা চিম্পল ভিডিঅ'ত ইমান মৰম দিবৰ কাৰণে একচুৱেলি মই ডাউটত আছিলোঁ সেই ভিডিঅ'টো মই দিম নে নিদিম আপলোড কৰিম নে নকৰোঁ মোৰ এজন বন্ধুৱে মোক বহুত ফ'ৰ্চ কৰিলে যে ভিডিঅ'টো দিবৰ কাৰণে ফ'ৰ্চ কৰিলে চ' মই দিলোঁ আৰু ধন্যবাদ আপোনালোকৰ ইমান মৰম পোৱাৰ বাবে আৰু চ' এই ভিডিঅ'টো মই এটা শিৱৰাত্ৰি দেখাব ট্ৰাই কৰিলোঁ চ' ধন্যবাদ জয় আই অসম